আমাৰ নাচনীবোৰ আৰু এইটো এয়া কৃষ্ণ দেই কৃষ্ণ আজি হেল্ল' প্ৰিয় বন্ধুসকল, প্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা আকৌ এবাৰ জনাইছোঁ। আৰু যিহেতু আজি বিহুৰ প্ৰথম নিশা আৰু আমি ওলালোঁ আৰু বিহু মাৰিবলৈ এয়া ৰেডি হৈ গ'লোঁ। আৰু প্ৰথমে আমি বৰনামঘৰত যাব লাগিব আৰু বৰনামঘৰত গৈ সেৱাভাগ জনাব লাগিব। আৰু তাৰ পৰা যিখিনি আমাৰ সা সঁজুলি তাৰমানে নেগেৰা হওক বা কুল হওক তাল হওক তাতে ৰখা হৈছে আৰু তাত সেৱাভাগ জনাই আমি ওলাব লাগিব। তাৰপিছতহে আমাৰ বিহু আৰম্ভ হ'ব। চ' গৈ থাকোঁ ন, দেৰি নকৰোঁ। আৰু যিমানখিনি বিহু আমি মাৰিম চব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আৰু যিসকলে মোৰ চেনেললৈকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু বেল আইকনটো দবাই দিব যাতে এনেবোৰ ভিডিঅ' আপোনালোকলৈ সোমাই আহে। চ' পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ দি দিব দেই। নমস্কাৰ। ওলালে আৰু এইটো আমাৰ ললাত পেগু তাৰমানে কন্দা কটা আৰম্ভ হৈছে, মানে দেউতাকে গৈ আছে। চ' তাৰ মনতো বহুত মানে বিহু বিহু লাগি আছে, কিন্তু কি কৰিব বাচ্ছা যাব নোৱাৰি নহয় ন। এয়া আমাৰ বৰনামঘৰ সেৱাভাগ জনোৱা হৈ গ'ল। অলপ মানে লাইটিং কম হোৱাৰ কাৰণে দেখি পোৱা নাই চাগে। চ' সেৱাভাগ জনোৱা হৈ গ'ল আৰু নেগেৰা চেগেৰা ওলাই ল'লোঁ। এয়া আমাৰ নামঘৰীয়া আমাৰ বাপ আৰু এইটো আমাৰ দবা। আমাৰ নামঘৰটো চাওক পষ্টত, এই পষ্টবিলাকত ধুনীয়াকৈ সাজি খাচি গামোচা লগোৱা হৈছে আৰু লগভগ সকলোতে মানে লগোৱা হৈছে আৰু ওপৰখিনি ডেক'ৰেট এই চন্দ্ৰতাপ বুলি কয় দেই, চন্দ্ৰতাপ আৰু এয়া খোল ইয়াতে বজোৱা আৰম্ভ কৰিছে নেকি? বল দেৰি হৈছে নহয়। আমাৰ অলপ ড্ৰেছটো সুকীয়া ড্ৰেছ বুলি ক'ব লাগিব, যিহেতু আমাৰ বহু দিনৰে পৰা আমি কৰিশ্মা নাথৰ নাগাৰা নাম চাই আহিছোঁ। চ' আজি আমাৰ এই সৰু সৰু ল'ৰাবিলাকৰ নাগাৰা নাম আপোনালোকে চাবলৈ পাব। এয়া সিহঁতে পাতকি, এইটো কটকী আকৌ দেই, দুজনাৰ আদৰেৰে চলিবলৈ অলপ শিকিছোঁ। চ' সেইমতে আমি আজি সন্ধিয়াৰ পৰা আৰম্ভ কৰিম। আৰু আমাৰ লগত আছে আমাৰ এই বাপ, আমাক যিহেতু শিক্ষা যিয়ে হওক শিকুৱাই গৈ আছে। শংকৰদেৱৰ আদৰ যি কৰিব লাগে যেনেকৈ কৰিব লাগে চ' শিকাই গৈছে এইজনে বাপ। আৰু আমাৰ বিহুৰ আৰু আমাৰ শংকৰদেৱৰ বিষয়ে আৰু আমি যেনেকৈ চলি যাব লাগে এই বিষয়ে আমাৰ বাপজনাই কৈ দিব আপোনালোকে, যদি আপোনালোকে বেয়া নাপায় শুনিব বুলি আশা কৰিছোঁ। কৃষ্ণ। আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাৰ সেই বিহু নাচ যিখিনি নৃত্য নাটিকা সকলোকে তেৰাই আমাৰ ভাৰত পুণ্যভূমিত বিদায় থৈ গৈছে। তেৰাৰ নামেৰে আজি আমি বছৰকৰ নতুন বছৰৰ কাৰণে আমি সকলোৱে বা বান্ধৱ আই মাতৃভাৱে মিলিজুলি তেৰাসকলে আজি গুৰুজনাৰ বিদায় থৈ যোৱা নামেৰে আজি হুঁচৰি দল ইয়াৰ পৰা গুৰুগৃহৰ পৰা তেৰাসকলে ওলাই গৈছে। কৃষ্ণ। আমাৰ বাপজনাই আমাৰ কেনেকৈ বিহু আৰম্ভ কৰিব লাগে এই বিষয়ে ক'লে। আৰু এই বাপজনাৰ পৰা মই ভাবোঁ যে মটিভেশ্যন হ'ব সৰু সুৰা উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলে। আৰু ময়ো মোৰ বাবেও ইনস্পিৰেশ্যন বুলি ক'ব লাগিব যে এনে এজন আমি গুৰুজনাৰ ওচৰত আছোঁ আৰু সমাজত আছোঁ। চ' সেয়া আৰু আমাৰ নাচনীবোৰ আৰু এইটো এয়া কৃষ্ণ দেই কৃষ্ণ। আজিকালি আৰু ডাঙৰ নাচনী পাবলৈ বহুত টান আৰু দেই। এইবিলাককে বুটলি মেলি আনিলোঁ আৰু এইবিলাকো ৰৈ আছে বাল্য বিবাহৰ কাৰণে, অলপ ৰৈ গ'ল আৰু দেই। সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু দুনিয়া ধুনীয়া ধুনীয়া নাম ধুনীয়া 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 ভকত ধুনীয়া সাধুতকৈ ধুনীয়া কৃষ্ণ কলিয়া আমাৰ শংকৰ গুৰু ধুনীয়া নাই বৃন্দাবনলৈ গোপী হবে আছে চাই, কানাই নাচি নাচি যায়। আজি কৃষ্ণ যোৱা নাই
নাচে যায় কানাই নাচি নাচি যায় বজা 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 এ গ্ৰুপটো নচা হৈ গ'ল অঁ বি গ্ৰুপ চৰি এয়া এ গ্ৰুপ এতিয়া আৰম্ভ হ'ব এ গ্ৰুপৰ আমাৰ কিমানজনী 4জনীমান আছে আৰু প্ৰকৃত আমাৰ নাচনী বুলি ক'লে সেইজনীয়ে আৰু দেই চাব এ গ্ৰুপ আৰম্ভ হৈছে নাচা দেই এ গ্ৰুপ এ আৰু বি গ্ৰুপ লগতে একেলগে নাচিছে এয়া এক্সপাৰ্ট দেই ছোৱালীজনী আৰু এজনী সৰুকৈ টিকলি বান্ধৱ কৃষ্ণ এতিয়া আমাৰ আৰম্ভ হ'ব 4